নমস্কাৰ প্ৰিয় দৰ্শক, মই পুলকেশে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলত। আশা কৰোঁ সকলোৱে কুশলে আছে। দৰ্শকসকল, আজি মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ এছএছচিৰ পৰীক্ষাৰ কাৰণে দৰকাৰী কেইটামান প্ৰশ্ন। গতিকে ভিডিঅ'টো স্কিপ নকৰি অন্তিমলৈ উপভোগ কৰিব। তেন্তে দৰ্শকসকল, এতিয়া বলকচোন প্ৰশ্নকেইটাৰ পিনে আগবাঢ়ি যাওঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল, নেম দ্য সায়েন্টিষ্ট হু stated that matter can be converted into energy। उस वैज्ञानिक का नाम बताइए जिसने कहा कि पदार्थ को ऊर्जा में परिवर्तित किया जा सकता है। এই প্ৰশ্নৰ বাবে 4টা অপশ্যন দিয়া আছে। 1 নম্বৰ অপশ্যনটো হ'ল ডাল্টন, 2 নম্বৰ অপশ্যনটো হ'ল লেভইছিয়াৰ, 3 নম্বৰ অপশ্যনটো হ'ল এভোগাড্ৰ আৰু 4 নম্বৰ অপশ্যনটো হ'ল এলবাৰ্ট আইনষ্টাইন। শুদ্ধ উত্তৰটো হ'ল এলবাৰ্ট আইনষ্টাইন। 2 নম্বৰ প্ৰশ্নটো হ'ল দ্য এনাৰ্জি ৰিলিজড বাই 1 গ্ৰাম অফ গ্লুক'জ ইজ। 1 গ্ৰাম গ্লুক'জ দ্বাৰা জাৰি ऊर्जा है। 4টা অপশ্যন দিয়া আছে। 1 নম্বৰ অপশ্যনটো হ'ল 6 kcal 6 কিলো কেলৰি, 2 নম্বৰ অপশ্যনটো হ'ল 4 kcal 4 কিলো কেলৰি, 3 নম্বৰ অপশ্যনটো হ'ল 5 kcal 5 কিলো কেলৰি আৰু 4 নম্বৰ অপশ্যনটো হ'ল 3 kcal 3 কিলো কেলৰি। শুদ্ধ উত্তৰটো হ'ল 4 kcal 4 কিলো কেলৰি। 3 নম্বৰ প্ৰশ্নটো হ'ল CBI एकेडमी इज लोकेटेड एट। CBI एकेडमी में स्थित है। 4টা অপশ্যন দিয়া আছে। 1 নম্বৰ অপশ্যনটো হ'ল গাজিয়াবাদ, 2 নম্বৰ অপশ্যনটো হ'ল কলকাতা, 3 নম্বৰ অপশ্যনটো হ'ল মুম্বাই আৰু 4 নম্বৰ অপশ্যনটো হ'ল নিউ দিল্লী। শুদ্ধ উত্তৰটো হ'ল গাজিয়াবাদ। 4 নম্বৰ প্ৰশ্নটো হ'ল which among the following diseases is not caused by a virus। निम्नलिखित में से कौन सी बीमारी वायरस से नहीं होती है। 4টা অপশ্যন দিয়া আছে। 1 নম্বৰ অপশ্যনটো হ'ল চিকেন পক্স চেচক, 2 নম্বৰ অপশ্যনটো হ'ল হেপাটাইটিছ, 3 নম্বৰ অপশ্যনটো হ'ল কলেৰা হেজা আৰু 4 নম্বৰ অপশ্যনটো হ'ল ডেংগু। শুদ্ধ উত্তৰটো হ'ল কলেৰা হেজা। 5 নম্বৰ प्रश्न हल which instrument is used to measure humidity। आर्द्रता को मापने के लिए उपकरण का उपयोग किया जाता है। 4টা ऑप्शन दिया আছে। 1 নম্বৰ অপশ্যনটো হল হাইড্ৰোমিটাৰ, 2 নম্বৰ অপশ্যনটো হল হাইগ্ৰোমিটাৰ, 3 নম্বৰ অপশ্যনটো হল হাইড্ৰোফোন আৰু 4 নম্বৰ অপশ্যনটো হল হাইগ্ৰোস্কোপ। শুদ্ধ উত্তৰটো হল হাইগ্ৰোমিটাৰ। 6 নম্বৰ প্ৰশ্নটো হল হু वाज द फर्स्ट PM ऑफ पाकिस्तान। पाकिस्तान के पहले PM कौन थे। 4টা ऑप्शन दिया আছে। 1 নম্বৰ অপশ্যনটো হল মোহাম্মদ আলী জিন্না, 2 নম্বৰ অপশ্যনটো হল লিয়াকত আলী খান, 3 নম্বৰ অপশ্যনটো হল ইস্কান্দাৰ মিৰ্জা আৰু 4 নম্বৰ অপশ্যনটো হল আয়ুব খান। শুদ্ধ উত্তৰটো হল লিয়াকত আলী খান। 7 নম্বৰ প্ৰশ্নটো হল হু এমং দ্য ফ্লোয়িং ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এ হুবেৰ প্ৰাইজ। निम्नलिखित में से कौन हुवर पुरस्कार जीतने वाला पहला भारतीय है। 4টা ऑप्शन दिया আছে। 1 নম্বৰ অপশ্যনটো হ'ল অটল বিহাৰী বাজপেয়ী, 2 নম্বৰ অপশ্যনটো হ'ল APJ আব্দুল কালাম, 3 নম্বৰ অপশ্যনটো হ'ল মনমোহন সিং আৰু 4 নম্বৰ অপশ্যনটো হ'ল সোনিয়া গান্ধী। শুদ্ধ উত্তৰটো হ'ল APJ আব্দুল কালাম। 8 নম্বৰ প্ৰশ্নটো হ'ল কুকাবুৰাছ ইজ দ্য নিক নেম অফ হকি টিম অফ উইচ অফ দ্য ফ্লোয়িং কাউন্ट्री। कुकाबुरास निम्नलिखित में से किस देश की हॉकी टीम का उपनाम है। 4টা ऑप्शन दिया আছে। 1 নম্বৰ অপশ্যনটো হ'ল ইণ্ডিয়া ভাৰত, 2 নম্বৰ অপশ্যনটো হ'ল অষ্ট্ৰেলিয়া, 3 নম্বৰ অপশ্যনটো হ'ল USA আমেৰিকা আৰু 4 নম্বৰ অপশ্যনটো হ'ল চাইনা চীন। শুদ্ধ উত্তৰটো হ'ল অষ্ট্ৰেলিয়া। 9 নম্বৰ প্ৰশ্নটো হ'ল হু এমং দ্য ফ্লোয়িং হেজ বিন ডিছক্ৰাইবড বাই বনভট্ট হেজ এ লায়ন टू द हुनादिर। निम्नलिखित में से किसने बानभट्ट को हुना हिरण का शेर कहा है। 4টা ऑप्शन दिया আছে। 1 নম্বৰ অপশ্যনটো হ'ল হৰ্ষবৰ্ধন, 2 নম্বৰ অপশ্যনটো হ'ল প্ৰভাকৰ বৰ্ধন, 3 নম্বৰ অপশ্যনটো হ'ল গ্ৰহবৰ্মন আৰু 4 নম্বৰ অপশ্যনটো হ'ল নন অফ দ্য এবভ ইনমে से कोई भी नहीं। শুদ্ধ উত্তৰটো হ'ল প্ৰভাকৰ বৰ্ধন। আজিৰ অন্তিম তথা 10 নম্বৰ প্ৰশ্নটো হ'ল দ্য ডিসপুট ওভাৰ কুৰিল আইল্যান্ড ইজ এমং হুইচ অফ দ্য ফ্লোয়িং 2 কাউন্ट्रीज। कुरिल द्वीपों पर विवाद निम्नलिखित 2 देशों में से किसके बीच है। 4টা ऑप्शन दिया আছে।
1 নম্বৰ অপশ্যনটো হ'ল ৰাছিয়া এণ্ড নৰ্থ কোৰিয়া ৰুছ আৰু উত্তৰ কোৰিয়া 2 নম্বৰ অপশ্যনটো হ'ল ৰাছিয়া এণ্ড চাইনা ৰুছ আৰু চীন 3 নম্বৰ অপশ্যনটো হ'ল জাপান এণ্ড চাইনা জাপান আৰু চীন আৰু 4 নম্বৰ অপশ্যনটো হ'ল ৰাছিয়া এণ্ড জাপান ৰুছ আৰু জাপান শুদ্ধ উত্তৰটো হ'ল ৰাছিয়া এণ্ড জাপান ৰুছ আৰু জাপান প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টোৱে আপোনালোকক কিছু হ'লেও উপকৃত কৰিছে গতিকে দৰ্শকসকল এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক যাতে এছএছচি পৰীক্ষা দিয়াসকলে কিছু হ'লেও উপকৃত হয় দৰ্শকসকল আপোনালোক সকলোকে আগতে কোৱাৰ দৰে সদায় কুশলে থাকক আৰু মোৰ জ্ঞানসমূহ সদায় উপভোগ কৰক লগতে এছএছচি পৰীক্ষা দিয়াসকলে পৰীক্ষাটো ভালকৈ দিয়ক আৰু সফল হওক তাৰে কামনাৰে মই আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ ধন্যবাদ